ও ভন্টি ঘড়ীটো ইয়াতে থৈছিলো পাইছ নেকি নাই এইখন টেবুলত চাচোন এক্সাম কোনদিনা আছে অ কাইলৈ আছে ঠিক আছে তই পঢ় মই এফালৰ পৰা আহোঁ দাদা মই আহিছো দে যা পিছে এক্সাম ভালদৰে দিবি বৰষা ৰচোন তোক মই আগতেও কৈছো আৰু এতিয়াও কওঁ তই এই অভিনয় স্ক্ৰিপ্ট লিখাবোৰ বন্ধ কৰ কিন্তু দাদা ইয়াতো আজি কোৱা কথা নহয় বৰষা তই সৰুতে যেতিয়া মন মিলিছিলি তেতিয়াই বাধা দিছিলি কিন্তু তই এতিয়াও সেই সপোন পুহিবলৈ এৰি দিয়া নাই আৰু ময়ো কৈছিলো যে ডাঙৰ হলে ময়ো এদিন অভিনেত্ৰী হমেই বৰষা প্ৰিয়া বৰষা তই যে স্ক্ৰিপ্টটো দিছিলি মোক মই চালো আৰু ভাস্কৰ দাহঁতকো দেখুৱাইছো আমি চানডে মানৰ পৰাই কাম আৰম্ভ কৰিম হ'ব দে বাৰু গতিকে তই কাইলৈ মানে আমাৰ ইয়ালৈ আহি যা ঠিক আছে আৰু শুন তোক যদি কিবা বস্তু লগা আছে কিনি ল তই তোৰ জীৱনৰ বিষয়ে লিখি ৰাইজৰ মাজত এক উদাহৰণ দাঙি ধৰিব বিচাৰিছ কাম কিন্তু ভাল হ'ব লাগিব নাজানো আৰু কি হয় দে হ'ব দে বাৰু এতিয়া ৰাখো হ'ব দিয়া চানডেৰ পৰা মোৰ কাম আছে নহয় তাকে বস্তু কেইটামান লৈ আহো আজিকালি বস্তু লাগিলে মোক নকয় নেকি মই তোকচোন বস্তু সুধিলে তোৰ টকাৰ গাছডালত টকা নালাগেই গছডাল ৰুইছোহে এতিয়াই লাগিবনে ভণ্টি এটা কাম কৰিম দে মই যেতিয়া অভিনয় কৰি পইচা আনিম তেতিয়া তোক কিবা এটা দিম দে বৰষা তোৰ সপোনৰ জখলাডাল বৰ দীঘল হোৱা নাই নে জখলাডাল কিমান মজবুত গম পাইছ নে নাই জখলাডাল কিমান মজবুত সেয়া মই নাজানো দাদা কিন্তু ইয়াক মই ভালকৈয়ে গঢ় দি লৈছো অভিনয় কৰি কোনো ষ্টেজত উঠাৰ সপোন মই দেখা নাই এই কামটো মই এই কাৰণেই কৰিব লৈছো কাৰণ মই অভিনয় ভাল পাওঁ দাদা তই ডাঙৰদাৰ দৰে মোক মোৰ কামত বাধা নিদিবি ডক্টৰ ইঞ্জিনিয়াৰ এইবোৰ হ'লেহে জানো মানুহৰ জীৱনটো সাৰ্থক হয় এইবোৰ কৰিওতো মানুহ চলিছে পাৰিলে আগুৱাই যোৱাত সহায় কৰ অন্ততঃ তই যদি মোৰ লগত থাক হয়তো মই প্ৰতিটো খোজ নিৰ্ভয়ে দিব পাৰিম তইচোন জানই ভণ্টি মই দাদাৰ বিৰুদ্ধে একোৱেই কৰিব নোৱাৰো বৰষা ক'ত যা তই দাদা শ্বুটিঙৰ বাবে বস্তু কেইটামান লগা আছিলে তাকে লৈ আহো বৰষা ৰ কিমান বাৰ কম যে তই অভিনয় কৰিব নোৱাৰ সেইবোৰ মোক কৈ লাভ নাই দাদা মই মোৰ সিদ্ধান্তৰ পৰা কেতিয়াও বিচলিত নহওঁ চা বৰষা তই এনেকৈ ওলাই যোৱাৰ পিছত মানুহবোৰে আমাক কি ক'ব জান যে মা আৰু দেউতা নোহোৱা পাই যেনেকৈ পাই তেনেকৈ এৰি দিছ তইনো কিমান ডাঙৰ হৈছ কিবা এটা কৰাৰ আগতে ভাবিবি যে তোৰ এই কামৰ বাবে আমাক সমাজখনে আঙুলিয়াব নোৱাৰে তই কোনখন সমাজৰ কথা কৈছ দাদা যিখন সমাজত আজি জাত পাতৰ নামত উচ্চ নিজ ভেদাভেদ জ্ঞান কৰে যিখন সমাজত আজি ৰাস্তাই ঘাটে ড্ৰাগছৰ ব্যৱসায় কৰে যিখন সমাজত আজি হত্যা লুণ্ঠন ধৰ্ষণ এইবোৰৰ অন্ত পৰা নাই সেইদিনা হিৰণ্য ককাইদেউৰ সেই অকমানি ছোৱালীজনী স্কুলৰ পৰা আহি থাকোঁতেই ধৰ্ষণ কৰিলে অৰূপদাক ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ হত্যাৰ চেষ্টা চলালে পালে জানো দুখীয়া উচিত শাস্তি নাই কাৰণ অপ্ৰিয় হলেও এইটোৱে সত্য যে মানুহে ভুল শুদ্ধাৰ বিচাৰ আজিকালি কেৱল টকাৰে কৰে যদি তই দুখীক শাস্তি দিব বিচাৰিছ তেনেহ'লে যা আইন আদালতৰ ওচৰ চাপ মই আইনৰ ওচৰ চাপিব বিচৰা নাই দাদা কিন্তু ভুলটোক ভুল আৰু শুদ্ধটোক শুদ্ধ বুলি ক'ব পৰা ক্ষমতা অন্ততঃ মোৰ আছে এতিয়া আকৌ মই অভিনয় কৰিব লৈছো তহঁতে সেইখন সমাজকে ভয় কৰি আছ এটা কথা কিন্তু জানি থবি দাদা
যে তহঁতে গম নোপোৱাকৈ এখন সমাজে বহুত কিবা কিবি কাম কৰি আছে। ভণ্টি সিদ্ধান্ত ল'ব পৰাকৈ তোৰ কিমান শক্তি আছে সেয়া আমিও জানো। আজিৰ পৰা কিবা সিদ্ধান্ত ল'ব লগা হ'লে কেৱল দাদা আৰু মইহে ল'ম। ব'ল এতিয়া। দাদা শুনচোন তই মোৰ কথাটো। দাদা দাদা শুনচোন। দাদা শুনচোন তই এবাৰ কথাটো। দাদা শুনিবলৈতো চেষ্টা কৰ তই এবাৰ। দাদা দাদা শুনচোন। হেল্ল'। ঐ কি হ'ল? ফোন চোন নকৰা হলি যে? অৱশ্যে আমাৰ দৰে মানুহকনো তই ক'ত ফোন কৰিবি? আমিতো তোৰ লগত একোতেই নিমিলো, নহয়নে? হেল্ল' 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 বৰষা, হেল্ল'। শুনি আছো ক। কি শুনি আছো ক? তেতিয়াৰ পৰা মই কৈ আছো তই মাত দিয়া নাই যে? তইচোন কৈয়ে আছ। অঁ মইতো মেচিনহে, তই চুইচটো অন কৰিছ আৰু মই বকি গৈ আছো, নহয়নে? সেইদিনা ভাস্কৰদাক লগ পাইছিলো, ক'লে তই হেনো শ্বুটিঙৰ বাবে গুৱাহাটীলৈ আহিবি। মই অভিনয় বাদ দিলো আনিছা। কি? আৰে কিনো পাম এইবোৰ কৰি। তই ভাস্কৰদাক ফোন কৰি কৈ দিবি যে মই আৰু অভিনয় কৰিব নোৱাৰিম। আৰে বৰষা, বৰষা তই? আৰে হৈছে কিটো বৰষা? সঁচা কথা কচোন। কিনো হোৱা দেখিলি অ তই? বৰষা প্লিজ, অন্ততঃ তই মোৰ পৰা কথা লুকুৱাবলৈ চেষ্টা নকৰিবি। তই এনেই কিবা কিবি ভাবি আছ আনুষ্কা। মই এনেই কিবা কিবি ভাবি থকা নাই বৰষা। আৰু তইচোন অফিচিয়েল হোৱাৰ সপোন দেখিছিলি। সপোনৰ আৰম্ভণি নকৰোঁতেই সামৰণি মাৰিলি যে। অ' মই বুজিছোঁ বৰষা, তোক তোৰ দাদাহঁতে মানা কৰিছে ন? কিন্তু তই জানো পাৰিবি অভিনয়ৰ পৰা আঁতৰি থাকিব? চা বৰষা, তোক বুজিবলৈ মোৰ বেছি সময় নালাগে। তই মোৰ আজিৰ বান্ধৱী নহয়, তই মোৰ সৰুকালৰ বান্ধৱী হয় ন? এতিয়া মই কি কৰিম তয়ে কচোন। আৰু যদি এটা কাম কৰ। কি কাম? তই ৰাতিলৈকে ৰুমৰ পৰা ওলাই আহ আৰু মোৰ ৰুমলৈকে আহিবি, মই গাড়ী পঠাই দিম। কিন্তু কেনেকৈ? চাৰিওপিনে দৰ্জাবোৰ বন্ধ কৰি থৈছে। কিয়? তোৰ ৰুমৰ ভিতৰৰ পিছফালৰ দৰ্জাখনেৰে চোন ওলাব পাৰি। এনেকুৱা লাগিছে আনুষ্কা যেন ইয়াতে মই ফেনত ওলমি মৰি থাকিম। আত্মহত্যা জানো সকলো সমস্যাৰ সমাধান কৰে বৰষা? আৰু কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব, আৰু তাৰ বাবে প্ৰয়োজন একমাত্ৰ ধৈৰ্যৰ। আৰু চাবি, যেতিয়া তই তোৰ লক্ষ্যত উপনীত হবি, তেতিয়া বুবা কৰাসকল আৰু বাধা দিয়াসকলেই তোক আগবঢ়াই নিবলৈ আগত আহিব। বাৰু এতিয়া ৰাখিছোঁ দে, তই আহিবি। ঠিক আছে। অ'কে বাই। ঐ বৰষা ঘৰত নাই, গম পাইছেনে? পাইছোঁ। কিয় নাপাম? ইমান ডাঙৰ কথা এটা গম নাপাম নে আৰু? পিছে গ'ল বা ক'লৈ? ঘৰৰ মানুহে কৈছে অভিনয় কৰিবলৈ গ'ল। যোৱাকালি তাইক পদ্মাত কথা পাতি থকা দেখিছিলোঁ। ৰাতিটোৰ ভিতৰতে অভিনয় কৰিবলৈ গ'লনে? পিছে তেওঁৰ লগতে গ'ল বা? সদায় সদায় বৰ ফুটনি আছিল। উৰাই থৈ গ'ল বনিয়াকে। বৰষা হৈছেনে তোৰ? গৈছো ৰ। আহ আকৌ ব'ল। ভালকৈ যাবি। যি কামত নিজৰ আত্মবিশ্বাস আৰু সাহস থাকে তাত কোনো বাধাই একো কৰিব নোৱাৰে। যা, ভাল হ'ব লাগিব কিন্তু। চেষ্টাটো সদায় কৰি আছো।
আহিলি পানী খাবি নেকি অঁ লৈ আছোন ল ভাবি আছ কি ভাবি আছ মই ঘৰৰ পৰা ওলাই অহা আজি এমাহেই হ'ল মোলৈ এটাও ফোন নাহিল মোক বিচাৰি এদিন নিশ্চয় আহিব মাথো তই সেই দিনটোলৈ অপেক্ষা কৰ মই বহুত লাকি জাননে যে মই তোৰ দৰে এজনী ফ্ৰেণ্ড পাইছোঁ তোৰ সাহসতে মই জীয়াই আছোঁ সেই তেজনী তই মোৰ সাহসত নহয় ভগৱানে শক্তি দিছে বাবে তই জীয়াই আছ আচ্ছা তোৰ এই ফিল্মখন মানে কেনেকুৱা মানে কাহিনীটো এই গোটেই কাহিনীটো মোৰ জীৱনৰ ওপৰত আধাৰিত কৰি লিখিছোঁ আৰু এই গোটেইখিনিৰ লগত অকণমান ৰহণ লগাইছোঁ আচলতে আজিও একাংশ মানুহে অভিনয় কিয় এটা বেয়া কাম বুলি ভাবে মই বুজি নাপাওঁ সেই বুলি জানো কোনোবাই চিৰিয়েল চিনেমা চাবলৈ বাদ দিছে যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকক লগ পোৱা তেওঁলোকৰ লগত চেলফি উঠা সকলোৰে হাবিয়াস অথচ নিজৰ ঘৰখনৰ পৰা তেনেকৈ এজন ল'ৰা বা এজনী ছোৱালীক ওলাই আহিব দিব টান পায় এয়াই চাগে মানুহৰ জীৱন আৰু এই জীৱন যুদ্ধত যিয়ে যুঁজিব তেওঁ এদিন জিকিবই সাধু আহিবি ক'ত আছ তই এয়া ইয়াতে আছো যাব লৈছোঁ আৰু এটা কাম কৰ তেনেহ'লে তই চকলৈকে আহি থাক মই বিপিনদাৰ দোকানৰ কাষতে আছো অঁ মই কৈছোঁ ৰ অঁ আহি থাক আজিৰ পৰা শ্বুটিং শেষ হ'ল দাদাক দেখা পাইছিলোঁ হ'ল দোকানৰ আগত চিগাৰেট টানি আছিলে তই মাতিলি নে নাই মাতিবলৈচোন মনেই নগ'ল ঐ আজি আবেলিলৈকে আমাৰ ছুটি ছবিখন ইউটিউবত দিব বোলে কি ভগৱান তোৰ যে শেষত গৈ কামটো হ'ল আৰু আচ্ছা চেনেলটোৰ নাম কি আছে দৰং ৱৰ্ল্ড আমি চাম দেই হা এইখিনি কৰি লওঁ মই ঐ নাহ কিয় ইমান দেৰি কৰি থাক কৈছোঁ ৰ বাহ ঐ বৰষাৰ ছুটি ছবিখন চালি নে নাই নাই মোৰ মোবাইলত চাৰ্জে নাছিলে সেইকাৰণে চাবলৈ তোক ইয়ালৈ মাতিছোঁ বেচেৰীজনী কিমান যে মিছা বদনাম পাব লগা হ'ল আচলতে দাদাগাতৰ বাবে চাগে তাই এনেকুৱা কৰিবলৈ বাধ্য হ'ল অঁ সেয়েই চাগে বাৰু ব'ল চুনুবা মই ডাঙৰ হ'লে বৰষা বান নিচিনাই হ'ম ময়ো হ'ম বল বল এতিয়া চলোগৈ বল বল ঐ উঠচোন চাচোন কোনোবা অচিনাকি নম্বৰ এটাৰ পৰা কিবা SMS দি আছে উঠচোন কি দিছে সঁচাকৈ বৰষা তোমাৰ এই ফিল্মখনে আমাক বহুত সাহস দিছে সদায় এনেকৈ আগুৱাই যোৱা আমি আছোঁ তোমাৰ লগত ভৱিষ্যতে যদি কিবা সহায়ৰ প্ৰয়োজন হয় বিনা সন্দেহে ক'বা হয় নকৰিবা সঁচাকৈয়ে আজি মোৰ বহুত ভাল লাগিছে ঐ তোৰ ডাঙৰ দাই ফোন কৰিছে ৰিচিভ কৰচোন হেল্ল' দাদা অনুষ্কা কি খবৰ তোমাৰ ভালেই দিয়ক আপোনালোকৰ আছো দিয়া বৰষা ক'ত গ'ল তাই
তাই অকণমান বাহিৰলৈ গৈছে দাদা। মোৰ ফোনটো তাইৰ তাত নলগা কৰি থৈছে। পাৰিলে তুমি তাইক ঘৰলৈ আহিবলৈ ক'বা। এনেকৈ আৰু তাই বাহিৰত থাকি অভিনয় কৰিব নালাগে, ঘৰৰ পৰাই কৰিব। আৰু তাইক কবি যে তাইৰ এই যাত্ৰা সফল হৈছে। ঠিক আছে দাদা, মই ক'ম বাৰু। বৰষা, মই ভাবোঁ তই ঘৰলৈ যা। মই নাযাওঁ। কিয়? তই আমনি পাইছ? মই আমনি পোৱা নাই বৰষা, আৰু আমনি পালে জানো তোক ইয়ালৈ মাতো মই? চা বৰষা, তই তোৰ গাঁওখন আৰু এই সমাজখনক কয় যে অভিনয় একো বেয়া কাম নহয়। ইও এটা কলা, য'ত মানুহৰ বাস্তৱ জীৱনত ঘটি থকা কথাবোৰ অকণমান ৰহণ লগাই কেমেৰাৰ সন্মুখত দাঙি ধৰা হয়। আৰু এয়া তই তোৰ কামৰ দ্বাৰাহে পাৰিবি। হ'ল টোপনি যোৱা নাই? গৈছে যদি কিয় এনেকুৱা মৰা গৰু জঁপিয়াই আছা? আমাৰ গাঁৱৰ আকৌ মৰা গৰুবোৰে বৰকে জঁপিয়াই, যিহেতু ময়ো তাৰে প্ৰভাৱ পৰিছে চাগে। বৰষা, সেইদিনা তোক বিপিনাৰ দোকানৰ কাষত ৰখি থাকোঁতে অনুৰাগক লগ পাইছোঁ। এই ৰাতি 12 বজাত তোৰ অনুৰাগৰ কথা ওলাল যে? সি তাৰ ভুলৰ বাবে ক্ষমা বিচাৰিছে আৰু পাৰিলে সম্পৰ্কটো আগতীয়া কৰিব বিচাৰিছে। যি কুকুৰৰ নেজ বেকা সি সদায় বেকা। যদি এজন অসহায় ল'ৰাক হাতত ধৰি ৰাস্তাটো পাৰ কৰি দিওঁতে মোৰ চৰিত্ৰত দাগ লাগিছে, তেনেকুৱা প্ৰত্যেকটো দাগ ল'বলৈ মই সাজু আছোঁ। তথাপিও তই এবাৰ ভাবি চাবিচোন, আৰু তই তাৰ লগতে ঘৰলৈ যা। এবাৰ সকলোকে ক্ষমা কৰি দি জীৱনটো নতুনকৈ আৰম্ভ কৰ। লাগিলে আকৌ আহিবি। বৰষা আছেনে? নাই নহয়, তাই অলপ আগত ঘৰলৈ গ'ল। আহকচোন বাৰু। পিছে আপোনালোকক মই চিনি পোৱা নাই। আমি ডিব্ৰুগড়ৰ পৰা আহিছিলোঁ। আমাৰ যিটো নুৰানী SP টিম আছে, তাৰ পৰা আমি বৰষাক অভিনয়ৰ বাবে বিচাৰি আহিছিলোঁ। আমি তাইৰ ফিল্মখন চালোঁ। সঁচাকৈয়ে খুব ধুনীয়া কাহিনী এটা তাই ৰাইজৰ মাজত দাঙি ধৰিছে। এক সত্য ঘটনা। বহুত আপ্লুত হৈছোঁ। আমি সদায় এইটোৱে বিচাৰোঁ, সমাজৰ প্ৰত্যেকজনী ছোৱালী আগুৱাই আহি লক্ষ্যত উপনীত হওক, আৰু বৰষা সদায় এনেকৈয়ে থাকক, সাহসেৰে আগুৱাই যাওক। হয়, আপোনালোক বহকচোন, মই চাহ কৰোঁগৈ। নাই চাহ ব্যৱস্থা কৰিব নালাগে। আমাৰ অন্য এটা কাম আছে, তাতে যাব লাগিব। তেনেহ'লে আপোনালোকে এটা কাম কৰক, তাই ফোন নাম্বাৰটোকে লৈ যাওক। হয়, লওকচোন। 93651 গৈ পালি নেকি? নাই, এয়া গাড়ীৰ পৰা নামি আহি আছোঁ। অনুষ্কা, কি জান, ইয়াত গাঁৱৰ মানুহবোৰৰ মুখত কেৱল মোৰেই কথা। আৰে সেইবিলাক গুলি মাৰ না। আৰু এটা ভাল খবৰ আছে তোলৈ। কি ভাল খবৰ? ডিব্ৰুগড়ৰ নুৰানী SP টিমৰ পৰা অভিনয়ৰ বাবে বিচাৰি আহিছে। অহা 26 মে'ৰ পৰা কাম ষ্টাৰ্ট হ'ব। সঁচা? ঐ ৰচোন, মই তোক পিছত ফোন কৰি আছোঁ। কি হ'ল? ডিব্ৰুগড়ৰ নুৰানী SP টিমৰ পৰা মোক অভিনয়ৰ বাবে বিচাৰিছে। এগৰাকী অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰাৰ যি মোৰ বহুদিনীয়া সপোন, সেয়া আজি মোৰ পূৰ্ণ হ'বলৈ গৈ আছে। অনুৰাগ, এনেকুৱা এটা দিনৰ বাবে আজি অত দিনে যুঁজি আহিছোঁ। এতিয়া মোৰ পক্ষত সকলো আছে। মোৰ প্ৰেম,
মোৰ পৰিয়াল আৰু মোৰ সপোন আজি মই বহুত সুখী ভগৱান বহুত বহুত সুখী